নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এই ভিডিঅ'টি মই কোনো বিশেষ ব্যক্তি বা কোনো বিশেষ ঠাইৰ ওপৰত বনাব বিচৰা নাই। এই ভিডিঅ'টি বনাব বিচাৰিছোঁ মই এক বিশেষ উদ্দেশ্য আগত লৈ। বন্ধুসকল, এই ভিডিঅ'টি হ'বলৈ গৈ আছে এটা ইনস্পিৰেশ্যনেল ভিডিঅ'। বন্ধুসকল, আমি কিছুমান কাম কৰিবলৈ ইচ্ছুক নহয়, আমি কিছুমান কাম কৰিব নিবিচাৰোঁ, কিন্তু মনত জোৰ দি আৰু আত্মবিশ্বাসেৰে যদি আমি কাম কৰোঁ, তেতিয়াহ'লে যিকোনো কামতে আমি সফল হ'ব পাৰোঁ, যিকোনো কামৰ জৰিয়তে আমি গ্লেমাৰ আনিব পাৰোঁ। আৰু তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আশা ৰাখিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে বুজি নাপাব। বন্ধুসকল, মই ভাবিছোঁ এই ভিডিঅ'টো চাই আপোনালোক সকলোৰে অকণমান হ'লেও উপকাৰ হ'ব। বন্ধুসকল, বলক পলম নকৰি আমি আমাৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু এয়া আমি আমাৰ আজি গন্তব্যস্থান আহি পালোঁ, দি লুক কিউটি চেলন। এয়া বিকি ধুনীয়াকৈ চুলি কাটি আছে, হেয়াৰ ডিজাইন কৰি আছে, খুব ধুনীয়া হেয়াৰ ডিজাইনাৰ। বহুত ধুনীয়া আৰু বহুত একাগ্ৰতাৰে কাম কৰে বিকিয়ে। বন্ধুসকল, এয়া হৈছে বিকি ডেকা। বিকি, তোমাক স্বাগতম, শুভেচ্ছা জনাইছোঁ। তোমাৰ এখন পাৰ্লাৰ ভাল হওক, বেষ্ট উইচেছ সদায় আছে। এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ, আচলতে কথাটো কি জানা, মানে পাৰ্লাৰ, তুমি হ'লা হেয়াৰ ডিজাইনাৰ হা। আমাৰ সাধাৰণতে কি হয়, আমি বা আমাৰ নিচিনা কিছুমানে চুলি মানে এনেকুৱা থিংকিং এটা মনলৈ আহে যে আমি আৰু চুলি কাটিম নে, মানে চুলি কটা কাম আমি কৰিম নে, মোৰ দেউতা মোক। কিন্তু তোমাৰ মানে যিটো কনচেপ্ট সেইটো টোটেলি বেলেগ, মাইণ্ডটো টোটেলি বেলেগ। তোমাৰ মানে এই যিটো কনচেপ্ট এইটো মনলৈ কেনেকৈ আহিল যে তুমি যে চুলি কাটিলা, মানে কেনেকৈ থিংকিংটো মনলৈ কেনেকৈ আহিল? মানে কি, মই ফাৰ্ষ্টত যেতিয়া ধৰা এইটো ভাল পোৱা হ'লোঁ আৰু তাৰপিছত মই সৰু চেলুন এখনত কাম কৰিলোঁ। তাৰপিছত কাম কৰাৰ পিছত তোমাৰ মই অলপ পইচা পাতিৰ দিগদাৰ হ'ল। তাৰপিছত কৰি আছিলোঁ, কৰাৰ পিছত দিগদাৰ হোৱাৰ কাৰণে মই ভাবিলোঁ কি ভালকৈ শিকি কিনে মই ভালকৈ হেৰি কৰিম বুলি ভাবিলোঁ। মানে তুমি এই পাৰ্লাৰখন দিয়াৰ আগত এখন সৰু চেলুনত তুমি কাম কৰিছিলা, আৰু তাত তুমি মান্থলি কিমান পাইছিলা? মান্থলি 2025 এনেকুৱা। 2025। আৰু চাওক বন্ধুসকল, বিকিয়ে এই ইউনিচেক্স পাৰ্লাৰখন ষ্টাৰ্ট কৰাৰ আগমুহূৰ্তত কাম কৰিছিলে এখন সৰু চেলুনত, আৰু সেই চেলুনখনত মান্থলি তেওঁ ইনকাম কৰিছিলে 2000 পৰা 2500 তেওঁ ইনকাম কৰিছিলে। আৰু বিকি, এই যে ইউনিচেক্স পাৰ্লাৰ, আজি তোমাৰ এখন নিজৰ পাৰ্লাৰ, বহুত ডাঙৰ, বহুত ধুনীয়াকৈ সজাইছা, এইখন মানে এই ইউনিচেক্স পাৰ্লাৰখন হ'বলৈ যে পালে, মানে কেনেকুৱা জাৰ্ণিটো কেনেকুৱা আছিল? এখন সৰু চেলুনত কাম কৰাৰ পৰা আজি এখন ইউনিচেক্স পাৰ্লাৰ তোমাৰ নিজৰ হ'ল, এই জাৰ্ণিটো কেনেকুৱা আছে? জাৰ্ণিটো বহুত কষ্টৰ ফলত পাইছোঁ এনেকুৱা। তাৰপিছত মই হেৰি কৰিলোঁ, ফাৰ্ষ্টটো চেলুনত কাম কৰিলোঁ, কৰি কিনে তাৰপিছত গুৱাহাটীত গ'লোঁ, অলপ পইচা পাতি যোগাৰ কৰি, ঘৰৰ পৰা অলপ সহায় কৰিলে এনেকৈ যাই কিনে তাত শিকিলোঁ আৰু কনচেপ্ট এটা ল'লোঁ। মানে তুমি এই হেয়াৰ ডিজাইনাৰটো তুমি গুৱাহাটীত শিকি লৈছা? আচ্ছা। আৰু শিকাৰ বাবদ তোমাৰ কিমান কেনেকুৱা ধৰণৰ খৰচ হৈছে? শিকাৰ মোটামুটি গোটাহিতি টোটেল কৰিব গ'লে 50,000 মান খৰচ হৈছে। 50,000 মান খৰচ হৈছে। আৰু সেই খৰচখিনি তুমি যে চেলুনত আগতে যে কাম কৰিছিলা তাৰ পৰা সেনেকৈ মিলাই লৈছা? এনেকৈ ঘৰৰ পৰাও দিছে অলপ। আচ্ছা আচ্ছা। তাৰপিছত তোমাৰ গুৱাহাটীত শিকাৰ কিমান দিন হ'ল কমপ্লিট কৰিবলৈ? গুৱাহাটীৰ মোটামুটি 6 মাহ আগত হৈ গৈছিল। তাৰপিছত তাত মই কৰিলোঁ কাম, মোটামুটি 6 মাহ কাম কৰিছোঁ তাত মই শিকি কিনে। মানে শিকিও আছা, তাত কামো কৰি আছা? তাত কাম। আৰু কাম কৰাৰ বিনিময়ত তুমি কোনো বিনিময় পোৱা নাছিলা? তেতিয়া পোৱা নাছিলোঁ। আচ্ছা, মানে শিকি আছিলোঁ, তাত কিছুমান কাম পাৰা হৈছিলোঁ, সেইটো কৰিব দিছিল। মানে ইয়াতে কাষ্টমাৰ মানুহ কেনেকুৱা? মোটামুটি ভালে। আজিতো তোমাৰ মোটামুটি 2 সপ্তাহ হ'ল খুলিব। 2 সপ্তাহ। বন্ধুসকল, বিকিৰ এই পাৰ্লাৰখন ষ্টাৰ্ট দিবলৈ মাত্ৰ 2 সপ্তাহ হৈছে। তাৰ আগতে বিকিয়ে কাম কৰিছিলে এখন সৰু চেলুনত, তাৰপিছত তেওঁ গুৱাহাটী গ'ল, শিকি আহি পেলাই আকৌ নতুনকৈ এখন ইউনিচেক্স পাৰ্লাৰ বিকিয়ে ষ্টাৰ্ট কৰিছে। এয়া সম্ভৱ হৈছে একমাত্ৰ তেওঁৰ মনোবলৰ কাৰণে। বিকি, এতিয়া তোমাৰ মানে কি ইনকাম কেনেকুৱা ধৰণৰ? ইনকাম এতিয়া মোটামুটি বৰ্তমানলৈকে ভালে চলি আছে বাৰু, বাকী ভৱিষ্যত কি হয় তেনেকুৱা। আৰু তোমাৰ পঢ়া শুনা?
পঢ়া শুনা মই BA ফাৰ্ষ্ট চেম কৰি আছোঁ এতিয়া তুমি BA ফাৰ্ষ্ট চেম কৰি আছা দৰ্শকসকল চাওক বিকিয়ে BA ফাৰ্ষ্ট চেম কৰি আছে ফাৰ্ষ্ট চেমত পঢ়ি আছে আৰু এখন ইউনিসেক্স পাৰ্লাৰৰ বৰ্তমান স্বত্বাধিকাৰ আৰু বিকি তুমি যেতিয়া শিকিবলৈ গৈছা যেতিয়া তুমি বেলেগ চেলুনত কাম কৰিছিলা তেতিয়া তুমি কি পঢ়ি আছিলা এতিয়া হায়াৰ সেকেন্ডাৰী পঢ়ি আছিলা তৰা ফাৰ্ষ্ট ইয়াৰ এনেকুৱা এতিয়া চাকৰি তাকৰিটো এতিয়া বহুত প্ৰচল আছে তুমি এইবিলাকৰ বিষয়ে কি ভাবা চাকৰি কৰিবা নে কৰি পেলাই মানে নাই মোৰ চাকৰিত ইমান ইণ্টাৰেষ্ট নাই মানে মই নিজৰ এইটো তাৰমানে নিজৰ মতে চলিব বিচাৰোঁ মানে এইটো বেলেগৰ তৰা চাকৰিটো ইমান এটা হেৰি নাই মানে তুমি নিজৰ মতে মানে তুমি ফ্ৰীডম বিচাৰা ফ্ৰীডম লৈ পেলাই কাম কৰিব বিচাৰা আচ্ছা চাকৰি হ'লে এটা প্ৰেছাৰ থাকে যাবই লাগিব কৰিবই লাগিব এইটো ফ্ৰীডম কৰিব আৰু তোমাৰ ইনকামো ভাল এইখনৰ পৰা বৰ্তমান সময়ত আৰু তুমি কি ক'ব বিচাৰা আমাৰ তোমাৰ মোৰ নিচিনা ল'ৰা বহুতে হয়তো আমি এতিয়া কি হৈছে মা দেউতাক বিচাৰে চলি আছোঁ আমাৰ মানে বহুত আমি কাম কৰিব নিবিচাৰোঁ এনেকুৱা হয় যে কিছুমান কাম কৰিবলৈ আমাৰ লাজ লাগে প্ৰথমতে তুমি আজি তুমি সন্মান পাইছা কাৰণ তুমি এখন ইউনিসেক্স পাৰ্লাৰ বহুত ডাঙৰ পাৰ্লাৰ এখনৰ নিজে স্বত্বাধিকাৰ নিজে কৰ্মচাৰী নিজে কামো কৰি আছা নিজে স্বত্বাধিকাৰো কিন্তু কি হয় তুমি যেতিয়া প্ৰথমতে এখন চেলুনত কাম কৰিব গৈছিলা সাধাৰণ চেলুন এখনত তেতিয়া তোমাৰ লাজ বা মই কাম কৰিম না এনেকুৱা এটা কিবা এটা মনত ভাৱ জন্ম হৈছিল নাই নাই সেইটো মানে মই মোৰ ভাল পাইছিলোঁ বহুত ভাল পাইছিলোঁ আৰু মই এইটো কৰিম এনেকুৱা হ'ম মোৰ সপোন আছিল এনেকুৱা হ'ম বুলি সেইকাৰণে মই ভাবিছোঁ লাহে লাহে হ'ব মানে তোমাৰ চুলি কটা বা হেয়াৰ ডিজাইন কৰা বা তোমাৰ এনেকুৱা ধৰণৰ পাৰ্লাৰ এখন খোলাৰ সপোন আগৰ পৰাই আছে আৰু সেই সপোন আজি বাস্তৱ হৈছে চাওক বন্ধুসকল বিকিয়ে সৰুতে ভাবিছিলে যে এখন পাৰ্লাৰ খুলিম আৰু আজি তেওঁ নিজৰ এখন সৰু চেলুনত কাম কৰি আছে এখন ইউনিসেক্স পাৰ্লাৰৰ তেওঁ স্বত্বাধিকাৰ মানে বা যাৰ যি সেইটো সেইটো কষ্ট কৰি হ'লেও মানে পাব চেষ্টা কৰিব লাগে ঘৰত বহি থাকিলে একো নহয় মানে সেইটোৱে আৰু কাম কৰি যাব লাগে লাজ কৰিব নালাগে যিয়ে কামেই নহওক তুমি ভাল পোৱা তোমাৰ মতে চলা বাকীটো মানুহটো সদায় ক'ব বন্ধুসকল আৰু এয়াই আছিল বিকিয়ে চাওক এখন সাধাৰণ চেলুনত কাম কৰিছিল তাৰপিছত গুৱাহাটী গ'ল তাতে হেয়াৰ ডিজাইন শিকি আহিলে অলপ সৰু চেলুনত কাম কৰি পইচা দি পেলাই অকণ পইচা গোটাই পেলাই ঘৰৰ পৰা অলপ সহায় লৈ পেলাই হেয়াৰ ডিজাইন শিকি আহি আজি এখন ইউনিসেক্স পাৰ্লাৰৰ স্বত্বাধিকাৰ আৰু বিকিৰ ইনকাম এজন চাকৰিয়ালতকৈ বহুত বেছি বৰ্তমান সময়ত কিন্তু কি হয় আমাৰ নিচিনা কিছুমান ল'ৰাই আমি কি কৰোঁ কিছুমান কাম কৰিবলৈ আমি লাজ কৰোঁ কিন্তু সেয়া হ'ব নালাগে বিকি এক আমাৰ বাবে আদৰ্শ হ'ব লাগে বিকি এক উদাহৰণ হ'ব লাগে আৰু আজি আছিলে এই আমাৰ ভিডিঅ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব বন্ধুসকল বিকিৰে ইউনিসেক্স চেলুনখন আছে কামৰূপ জিলাৰ মুক্তাপুৰ চকত যদিহে আপোনালোকে বিকিৰ ওচৰলৈ হেয়াৰ কাট দিবলৈ আহিব বিচাৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা নাম্বাৰটো লৈ বিকিক ফোন কৰি পেলাই বিকিৰ ওচৰলৈ হেয়াৰ কাট দিবলৈ আপোনালোকে আহিব পাৰে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ